নতুন কেমেৰা কিনিলো ইউজ কৰিব মানে আৰু ভিডিঅ' কৰিব কাৰণে ওলাইছো তথাপিও ক্লিয়াৰ হোৱা নাই হাসিটো ওলাবে আৰু চেষ্টা কৰি আছো দা কোঠাৰ লৈ এটা শ্বুটিং কৰি আছো তথাপিও এনেকা এটা কিবা আনিছো মানে কেমেৰাটো কিবা হয় নাই ঠিক কৰিব কাৰণে তো বহুত চেষ্টা কৰিছো নাপাইছো নতুন ফ্লিপকাৰ্টৰ পৰা আনিছো ফ্লিপকাৰ্টৰ কাৰ্ডটো লৈ আছে বাবা মলৰ পৰা দেখাব নাই কি কৰি আছে মই বুজি পোৱা নাই গামোচা পিন্ধিছো এতিয়া দাও মানে শ্বুটিং হ'ব আৰু এনেকুৱা বাজিব হ'ল 10 মিনিট মান আছে শ্বুটিং চলি আছে ইয়াৰ কাৰণে বেছি দেখাব নোৱাৰো ভিডিঅ'টো আহি আছে অতি সোনকালে আমাৰ ট্ৰেইনিঙত মানে অলপ বেলেগ টাইপৰ বেয়া নাপাব অলপ ধেমালি হ'ব নতুন ভিডিঅ' আপোনালোকে লাইক কৰিব দুদিন পিছত পাব ৰেডি একশ্যন বাহ বঢ়িয়া হৈছে বাবাৰে বাছিল একশ্যন পছত ঘূৰাও ভাঙি দে অ'কে ডান Oke, dan cut. Hai. আজি শ্বুটিঙত আহি কিনে মোৰ অৱস্থা বেয়া হ'ল ফাট ইমান ডাঙৰ ডিৰেক্টৰ মানে ক'ত পছত ফুকাব দিয়ে ক'ত কি কৰিব দিয়ে মই নিজে পাত্তা পোৱা নাই হাঁহিব লগা কথা কি হ'ব মই গম পোৱা নাই খতম হ'লে হয় এক টকা লাভ পইচা নালাগিব ধন্যবাদ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব